welcome back to my another vlog. মই নিলো না আপোনালোক চাকবৰ উভতিলো আশা থাকিলে আপোনালোকে এইটো ভিডিঅ চাই ভাল পাব আৰু এতিয়া মানে এইটো ৰাতি 12টা হৈছে আৰু বায়ে মোক কিবা সাৰপ্ৰাইজ দিম বুলি ভাবিছিল কি সাৰপ্ৰাইজ এইটো মই নাজানো ৰুমৰ ভিতৰত কেট আছে মানে বন্ধ আছে আৰু এতিয়া মই যাওঁ মোৰ বহুত ভাল লাগিছে এতিয়া মোক বায়ে ৰেডি কৰাই ল'লে এইডাল কেনেকুৱা লাগিছে এয়া মই ৰেডি হলো ইমান ৰাতি একো হোৱা নাই আৰু সো ইয়াই ফটো চটো উঠিম ৰিলছ কৰোঁ সো এইকাৰণে এতিয়া পলো মই যাম সো এক্সাইটেড মোৰ নাজানো যাওঁনে মা নালাগে ৰ'বা আই এম সো এক্সাইটেড কি হৈছে ভিতৰত মই একো নাজানো সো মই অলপ এনেই ৰেডি হৈ ল'লোঁ বজি গাৰ্ল যিহেতু ন অলপতো ৰেডি হ'বই লাগিব আৰু আৰু কাইলৈ অলপ চলপ প্লেনছ আছে আপোনালোকক মই দেখাই যাম আপোনালোকে যদি এই ভিডিঅ'টো যদি নাচাই গাইজ বহুত মিছ কৰিব মই কৈ দিছোঁ কিন্তু বহুত মিছ কৰিব আপোনালোকে সকলোৱে চাব কাইলৈ কিছুমান প্লেন আছে আপোনালোকক দেখাই যাম চাই যাব আপোনালোকে সেইটোৱেতো আপোনালোকৰ চোৱা কাম আৰু লাইক বাটনটো প্ৰেছ কৰাৰ কাম আৰু বাকী ইমান কষ্ট মই কৰোঁ ভ্লগ শ্লগ বনাই এডিটিঙৰ পৰা আদি কৰি মই কষ্ট কৰোঁ আৰু খালি আপোনালোকে খালি ছাবস্ক্ৰাইব কৰিব লাগে আৰু জাষ্ট লাইক কৰিব লাগে আৰু আপোনালোকে জাষ্ট চাই যাব লাগে আৰু একোৱেই কৰিব নালাগে হ'ব চ' বাকীনো কষ্ট ময়ে কৰোঁ এডিট কৰিব লাগে কিমান কি কৰিব লাগে ভ্লগ বনাব লাগে য'লৈ যাওঁ ত'লৈ এতিয়া মই আৰু বেছি কথা কৈ দিওঁ এতিয়া মই বহুত এক্সাইটেড হয় এতিয়া মই যাওঁ মাই গড নাক নাক মই আহিছোঁ গোটেইখন আন্ধাৰ নালাগে সাৰপ্ৰাইজ মাই গড আকৌ বোলে কেক আনো মাই গডনেছ থেংক ইউ চব দেখিছে ন আপোনালোকে কিমান ধুনীয়া ডেকৰেট আৰু চব মোৰ বায়ে কৰিছে আৰু মই ওপৰফালে ধুনীয়া চেণ্ডেল কি ধুনীয়া কাপোৰৰ হেপী বাৰ্থডে এই কেক নানো বুলি কৈছিলে এয়া চাওক বায়ে মোক ইমানখিনি কৰিছে দেখিছে ধুনীয়াকৈ কেকটো চাওকচোন ইমান ধুনীয়া চ' এতিয়া মই ৰিলছ চিলছ কৰোঁ তাৰপিছত আপোনালোকে দেখাইছোঁ চ' এতিয়া মোক খৰা আহি গ'ল हैप्पी बर्थडे टू यू जी केक शेक है तो फिर बुलाओ जी ऐसे ही तुम बुढ़े होते रहोगे हमको उससे क्या मतलब बताओ जी हैप्पी बर्थडे टू यू हाँ जी इस पे इतने खुश क्यों है भाई तुम तो बरसों पहले ही निकल चुके हो तो बर्थडे वाला नाटक ये क्यों है भाई कैंडल शैंडल धूप से बुझा कर बेसुरों की भीड़ बर्थडे वाला सॉन्ग जोर जोर से गवाते हो हमसे ताली शाली का हजामत करवाते हो ये सब नौटंकी फिर भी चलो झेलने केक शेक तो स्टार्टर्स भर भर के आए प्लेट में घर जाके फिर से डिनर हैप्पी बर्थडे टू यू हैप्पी बर्थडे टू यू सोच समझ के अगर पेट पूजा का हैप्पी बर्थडे कंसीडर करेंगे हैप्पी बर्थडे टू कह दिया है जी तुम और भी बुढ़े हो गए ओ तेरी दिल छोटा ना करो उम्र का है क्या बाल झड़ेंगे दांत गिरेंगे वैसे ही देखो कोई पुराना दिन हम जो ढूंढ पाए एक्सपेक्ट तभी करना कुछ हाथ में लेकर आए to you again happy birthday to you तो बड़ी बात है वैसे सच बताओ টুকটুকক মাকে মিঠাই এটা দিছে টুকটুকক মায়ে মিঠাই এটা দিছে এটা খুলি পেলাই চাব ওপেন কৰ টুকটুক বেলেগ jadi मिठाई এতিয়া বৰ্তমান হেৰি চকলেট আৰু চকলেট অনলি কিয়নো মানে অনলাইন অৰ্ডাৰ দিছে অহাই নাই
কালিতো ব্লগটোতো এণ্ড কৰা নহ'লেই কাৰণ কালি মানে একদম পূৰা চেলিব্ৰেট কৰিলোঁ কৰি পেলাই 12টা বজাত আৰু মোক মানে কালি এণ্ড কৰিব নহ'লে ভিডিঅ'টো আৰু আপোনালোকে দেখিছে মোৰ চকুটো পূৰা ফুলি আছে শুৱাৰ পৰা উঠিছোঁ এই কালিতো বহুত মজা লাগিলে আৰু মানে খুৰাক ফোন কৰিছিলোঁ যে খুৰা আহিলে আৰু খুৰীখন আহিলে খুৰী মানে অলপ গা ভাল নাছিলে সেইকাৰণে আৰু আজি ৰাতিপুৱা চবকে মই কেক বিতৰণ কৰিলোঁ বিলাই দিলোঁ আৰু এতিয়া মোৰ ঢেৰ মানে গিফ্ট উঠিলে চ' মই হেচিকে আপোনালোককো দেখাওঁ মই আপোনাক গিফ্টখিনি দেখাই আছোঁ বাৰু আৰু আজিৰ দিনটোত কি কি হয় আপোনালোকে চাই যাব আমি এফালে যাবলৈও যাম এফালে চ' আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' মোৰ গিফ্ট এইটো মোক বায়ে দিছে এণ্ড এইটো মোক সৰু খুৰীয়ে দিছে আৰু এইটো মোক মায়ে দিছে সেইটো মই এইটো বহুত ভাল পাওঁ এয়া চাওক এইখিনি মোৰ এইটো মই চিল্ক হয়তো ৱাও এয়া মোক গিফ্ট উঠি গ'ল চ' এতিয়া মই এটা খাম আৰু ফালিছোঁ এতিয়া বায়ে মই বধিম নবা এয়া চাওক অ' মাই গড এইটো এতিয়া মই খাই লওঁ এইটো মোক খুৰীয়ে দিছে চিল্কটো এতিয়া আমি এইটো খাম एक शेर है तो फिर बुलाओ जी ऐसे ही तुम बुढ़े होते रहोगे हमको उससे क्या मतलब बताओ जी हैप्पी बर्थडे टू यू हाथी उस पे इतने खुश क्यों है भाई तुम तो बरसों पहले ही निकल चुके हो तो बर्थडे वाला नाटक ये क्यों है भाई wow itu sok এতিয়া আমি ওলাই আহিলোঁ আমি ঘৰৰ পৰা এতিয়া চাওক ভালকৈ মই পিছত দেখা এনেকৈ পিন্ধিছোঁ এটা পাৰ্পল ফ্ৰক পেণ্টটো বেছিলি পাৰ্পল অলপ মেকআপ কৰিছে এইফালে অলপ লাগিয়ে গ'ল মেকআপ কৰিলোঁ এতিয়া আমি ওলাই আহিলোঁ এতিয়া আমি এখন টাইলছৰ দোকান হৈছে যিহেতু আমাৰ ঘৰ বনাই আছে সেইবাবে এতিয়া আমি টাইলছৰ দোকানখন খুলিছোঁ এখন আমি টাইলছ চাইছোঁ এইবিলাকৰ নিচিনা নহয় মানে চাইন্স আমি টাইলছ কৰি মোৰ এই পিংকটো ভাল লাগিছে মাহঁতে চাব ধুনীয়া লাগিছে ন এতিয়া মাহঁতে চাব আৰু চাই আছে আপোনালোকৰ ভাগ্য দেখাইছে খুৰা খোজকাঢ়ি আছে আহিলোঁ মই আজি চাইছোঁ পেপচি কিয় নোলোৱা অঁ এইটো পেপচি লোৱা বায়ে ল'ব এতিয়া পেপচি দুটা আৰু এতিয়া কি ল'ম এতিয়া মায়ে আমাক ল'বলৈ কৈছে বিল পে' কৰিব চাগে এইটো চিকেন পিজ্জা হয়নে এনেকুৱা এটা দিয়কচোন অ'কে আমাৰ অৰ্ডাৰ আহি গ'ল এতিয়া বৰ্তমান এই দুটা আনিছোঁ পিছত অৰ্ডাৰ কৰিছোঁ আৰু পিজ্জা খোৱাৰ পিছত আমি ম'ম' অৰ্ডাৰ কৰিলোঁ খাই লওঁ গাইজ আমি বাৰ্গাৰ এটা অৰ্ডাৰ কৰিলোঁ আমি পূৰা অৰ্ডাৰ কৰি আছোঁ আৰু খাই আছোঁ বাৰ্গাৰ খাই লওঁ আজি একে চিম্পল খানা এয়া কাচকল ফ্ৰাই এয়া মিছা মাছৰ চিলি গ্ৰেভি আৰু এয়া হৈছে মাছৰ টেঙা আৰু এয়া মাছৰ ভাজি আৰু এয়া চবেই খাই আছে গাইজ আমি এতিয়া ফুৰি চাকি আহিলোঁগি বাঞ্জাৰত বহুত কিবা কিবি খালোঁ তাৰপিছত আমি 6টামানত পালোঁ তাৰপিছত আইতা ঘৰটো সোমালোঁ এপাক আইতা যিহেতু অকলে আছে আৰু আইতাও আমাৰ লগত গৈছিলে মানে আজি কি হ'ল আমি প্ৰথমতে ঘৰৰ পৰা ওলাই পেলি গ'লোঁ আমি মাৰ আইতাক যিহেতু ঢুকাইছিলে সেইকাৰণে আমি প্ৰথমে তালৈ গ'লোঁ আজি কাজ আছিলে তাত কাজ খালোঁ মই ইমান খোৱা নাছিলোঁ দেই মই খোৱা নাই মায়ে খালে আমি ঘৰতে ভাত খাই যোৱা তাৰপাছতে আমি 4টামানত গৈ পেলাই আমি বাঞ্জাৰা পালোঁ তাৰপিছত আমি পূৰা খালোঁ ব'লোঁ এইবিলাক ফটো চটো কৰি উঠিলোঁ মেলিলোঁ এইবিলাক কৰিলোঁ কৰি পেলাই তাৰপিছতে আমি আইতাক লৈ পেলাই যিহেতু আমাৰ আইতা আমাৰ লগতে গৈছিলে
চ' আমি 6টা মানত আইতা ঘৰ পাই গ'লো চ' এপাক আইতা ঘৰত সোমালোঁ চ' বহিলোঁ মেলিলোঁ তাৰপিছতে আৰু দেউতাই তামোল চামোল খালে এইবিলাক কৰিলে তাৰপিছত আমি ঘৰলৈ আহিলোঁ আৰু মানে আজি ৰাতি এনেকুৱা একো প্লেন নাছিলে যে একেলগে আমি চবেই খাম বুলিও একো প্লেন নাছিলে জাষ্ট হঠাতে হ'ল দেউতাই মানে আহোঁতে তোমাৰ মিছা মাছ লৈ আহিছিলে সেইকাৰণে সেইটো দিয়ে আৰু খালোঁ আৰু আজি একো মাছ মাংস নাছিলে কাৰণ মাছ মাংস নাছিলে আৰু মাৰ মনটো মানে ইমান ভাল লাগি থকা নাছিলে কাৰণ ককা ঢুকুৱা তোমাৰ কেইদিনমানহে হৈছে ন সেইকাৰণে ইমান একো মানে পতা কৰা নাই মানুহ মতা নাই জাষ্ট আমি ফেমিলি আৰু খালোঁ বলো মিছা মাছ চস্তি মই ভাবিছোঁ এতিয়া ব্লগটো এণ্ড কৰি দিওঁ চ' বাই গাইজ মোৰ যদি ভিডিঅ' চাই ভাল পায় প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোক যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব অ'কে আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ 더는 참을 수 없을 것 같아 매번 거짓말로 흔들어 난 나를 모든 게 다 상처로